নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ স্বাস্থ্য বিভাগে নতুনকৈ লখিমপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেলত 188টা পদ মুকলি কৰি দিছে। এই পদসমূহ গ্ৰেড 4 লেভেলৰ পোষ্ট আৰু ইয়াৰ এপ্লাই 15 মে'ৰ পৰা আৰম্ভ হ'ব আৰু 30 মে'লৈকে ইয়াৰ এপ্লাইসমূহ চলি থাকিব। আপোনালোক সকলোৱে www.dmeassamgovernment.in ত গৈ ইয়াৰ এপ্লাইসমূহ কৰিব পাৰিব। পোষ্টসমূহ হৈছে ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, গ্ৰেড ভি, এটেণ্ডেণ্ট, লেবৰেটৰী এটেণ্ডেণ্ট, পিয়ন, দফতাৰী, ষ্ট্ৰেচাৰ বিয়েৰাৰ, ছুইপাৰ, ডিছ ছেকশ্যন হল এটেণ্ডেণ্ট, কুক, এনিমেল এটেণ্ডেণ্ট, ধুবি, ৱাশ্বাৰমেন ওমেন, পেকাৰ আৰু ৱৰ্কশ্বপ ৱৰ্কাৰ। আৰু এই পোষ্টসমূহত এপ্লাই কৰিবলৈ এডুকেশ্যনেল কোৱালিফিকেশ্যন অৰ্থাৎ শিক্ষাগত অৰ্হতা লাগিব অকল 8 পাছ। অৰ্থাৎ 8 পাছ হ'লে আপোনালোকে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। আৰু এই সকলোবিলাক পোষ্টৰ দৰমহা অৰ্থাৎ পে স্কেল হৈছে 12,000 to 52,000 আৰু লগতে 3,900ৰ গ্ৰেড পেও থাকিব। এই পোষ্টসমূহত এপ্লাই কৰিবলৈ হ'লে বয়স 18 বছৰৰ পৰা 38 বছৰ হ'ব লাগিব। সৰ্বাধিক 71টা পোষ্ট আছে ৱাৰ্ড বয় আৰু ৱাৰ্ড গাৰ্লৰ। গ্ৰেড 4ৰ পোষ্ট আছে 4টা, এটেণ্ডেণ্টৰ আছে 10টা, লেবৰেটৰী এটেণ্ডেণ্টৰ আছে 30টা, পিয়নৰ আছে 6টা, দাফতাৰীৰ আছে 4টা, আৰু স্ক্ৰেচাৰ বিয়েৰাৰৰ আছে 8টা, ছুইপাৰৰ আছে 15টা, ডিছ ছেকশ্যন হল এটেণ্ডেণ্টৰ আছে 4টা, কুক আছে 4টা, এনিমেল এটেণ্ডেণ্ট আছে 2টা, ধুবি ৱাশ্বাৰমেন ওমেনৰ আছে 12টা, পেকাৰৰ আছে 12টা আৰু ৱৰ্কশ্বপ ৱৰ্কাৰৰ আছে 6টা। আৰু মোৰ আগৰ ভিডিঅ'টোত লখিমপুৰ মেডিকেল কলেজত ওলোৱা গ্ৰেড 3 পোষ্টসমূহৰ বিষয়ে আলোচনা কৰা হৈছে। আপোনালোকে যদি নাই চোৱা, ডেছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে গৈ চাই ল'ব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰক আৰু আগলৈও এনেধৰণৰ বিভিন্নসমূহ তথ্য পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।